ৰঙালী বিহুৰ কথাটো মনে নপৰে, কিন্তু মোৰ ইয়াত ইমান ভাল লাগিছে আপোনালোকৰ মাজলৈ আহি। ইমান বেয়া বতৰ তথাপিতো আপোনালোকে ইমান সুন্দৰকৈ সহযোগ কৰিছে। বাউলপুখুৰী পৰ্বত চাৰিআলিত যি বিহুখন উদযাপন কৰিছে তাৰ কথা কৈ থাকিলে লোকেই নকৰে। কোনোবাই 10 দেখাইছে, কোনোবাই 2জনী দেখাইছে, কোনোবাই 5জনী দেখাইছে, কোনোবাই 3জনী দেখাইছে। অভিজ্ঞতাৰ ফালৰ পৰা পাইছে নহয় জানো? মই গাওঁ শুনা তথাপিতো কৈছো আচ্ছা মই কৈছো আমাৰ যে বাঁহী বজাই আছে ভাইটিটো, তাৰ ছোৱালীজনী ভাল লাগিছে ইয়াত। সি আহিয়ে মোক কৈছে পংখিবা মোৰ যে ছোৱালীজনী ইয়াত ভাল লাগিছে। ছোৱালীজনী সেই মাজত বহি আছে, সি কৈ আছে ছোৱালীজনী পংখিবা মোৰ ভাল লাগিছে আৰু মই বজাব দিছোঁ, তুমি গাব আহিছা। গানৰ মাজেৰে তুমি কৈ দিয়া, ছোৱালীজনী নিজে নিজে বুজি পাব। ছোৱালীজনী মাজত বহি আছে, সেইখিনি মাজতে ছোৱালীজনী ঘৰত গৈ নাম দি একো নাজানে, কোনোবা আছে নাই সি একো নাজানে। সি আহিছে জোৰপুৰ পৰা আহিছে বজাবলৈ, সি একো নাজানে। গতিকে সি মোক গানৰ পৰা এনেকৈ কৈছে
জনম লগা ভক্তি যদি আমাৰ বাঁহী বাদক এই মৰমৰ ভাইটিটোৱে কৈ আছে বাইদেউ আহিছে বাইদেউ অকণমান নাচিলে ভাল লাগিব বাইদেউ খুব ভাল সম্পৰ্ক বাইদেউ অকণমান নাচিলে ভাল লাগিব গাইছোঁ